26ত মুখ্যমন্ত্ৰী হ'ব নেকি গৌৰৱ গগৈ? গৌৰৱ গগৈ কান্ধত অসম প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব। 26ৰ ৰণৰ সেনাপতি পাতিলে গৌৰৱ গগৈক। অসমৰ ৰাজনীতিত আন এক ধুমুহা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ পত্নীক লৈ যি পাকিস্তান ভ্ৰমণ আদিৰ অভিযোগ তুলি অসমৰ ৰাজনীতি গৰম কৰি তুলিছিল, তাৰ মাজতেই হঠাৎ এটা খবৰে আন এক ধুমুহাৰ সৃষ্টি কৰে ৰাজ্যত। বহুতেই কৈছে খেল এতিয়া জমিব। 26ত হিমন্ত বনাম গৌৰৱ। সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে সাংসদ গৌৰৱ গগৈক দিয়া হ'ল নিযুক্তি। সোমবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে AICCয়ে। ऑपोजिशन लोकसभा आदरणीय राहुल जी का, हमारे GSO AICC आदरणीय वेणुगोपाल जी का, GS जितेंद्र सिंह जी का, सोनिया जी का तहे दिल से शुक्रिया अदा करता हूं कि इन्होंने इतनी एक बड़ी जिम्मेवारी हमारे युवा कंधों पे रखी है। साथ ही साथ जो हमारे पूर्व के जो अध्यक्ष है भूपेंद्र बोरा जी, उन्होंने भी एक शानदार हमारे दल को नेतृत्व दिया है। हमारे बहुत से वरिष्ठ साथियों को नई जिम्मेवारी मिली है। हम सभी के साथ मिलकर काम करेंगे और मैं अपने स्वर्गीय पिताजी को भी याद करता हूं, क्योंकि उनके आदर्शों से मैंने असम के लोगों के सेवा की प्रेरणा उनसे मिली है। मेरी माताजी को भी याद करता हूं, मेरे परिवार, मेरे बच्चे जिन्होंने समर्थन दिया है। और आने वाले समय में असम के लोगों की आशीर्वाद की हम अपेक्षा करते हैं और साथ मिलके एक नए असम की संकल्प हम आने वाले विधानसभा चुनाव में लेंगे। সন্মুখত 26ৰ অসম বিধানসভাৰ নিৰ্বাচন। অসম কংগ্ৰেছক লৈ AICCৰ সিদ্ধান্তক বৃহৎ ৰাজনৈতিক সিদ্ধান্ত বুলি গণ্য কৰা হৈছে। উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত যোৰহাটত গৌৰৱ গগৈৰ অভূতপূৰ্ব জয়ৰ পিছত চৰ্চালৈ আহিছিল যে সলনি হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি। ভূপেন বৰাৰ পৰিৱৰ্তে দায়িত্ব দিয়া হ'ব গৌৰৱ গগৈ আৰু অৱশেষত অন্ত পৰিল সকলো জল্পনা কল্পনাৰ। সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশৰ সভাপতি হিচাপে দায়িত্ব দিয়াৰ পাছতেই হাহাকাৰ লাগিছে এতিয়া বিজেপিত। গৌৰৱ গগৈক সভাপতিৰ দায়িত্ব দিয়াক লৈ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ কটাক্ষ। পবিত্ৰ মাৰ্ঘেৰিটাৰ কটাক্ষ সামাজিক মাধ্যমত এক প্ৰকাৰ ট্ৰলৰ সন্মুখীন হোৱা দেখা পোৱা গৈছে। বহুতেই কৈছে গৌৰৱ গগৈৰ খবৰে হজম কৰিব পৰা নাই বিজেপিয়ে। সেইবাবে দুৰ্ভাগ্য বুলি ক'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আশ্চৰ্যবোধ কৰিছো এনেধৰণৰ ব্লাণ্ডাৰ এটা কংগ্ৰেছে এইটো কৰিলে। আৰু আমি এটা লজ্জাবোধৰ কথা যে অসম শব্দটো জড়িত থাকে নহয়। অসম কংগ্ৰেছৰ সভাপতিজন, তেখেতৰ পৰিয়ালটোৰ 4জন সদস্যৰ ভিতৰত 3জনেই বিদেশী ৰাষ্ট্ৰৰ নাগৰিক, গৌৰৱী নাগৰিক। তেওঁলোকৰ মতে ভাৰতীয় পাছপৰ্টতকৈ তেওঁলোক বেলেগ ৰাষ্ট্ৰৰ পাছপৰ্টৰ গুৰুত্ব বেছি। তেওঁলোকৰ এইটো ধৰ্তব্য বা চিন্তনীয় বিষয় নহয় যে যি পাকিস্তানে তেজৰ নৈ বৈ আহিছে ইমান দিনে, তাৰ লগত তাৰ চৰকাৰৰ পৰা দৰমহা লোৱাটো এটা সাধাৰণ কথা। গতিকে এইবিলাক কথা এতিয়া আমাৰ কথা হৈ থকা নাই, এইটো অসমবাসী ৰাইজৰ কথা। কিন্তু মূল কথা হ'ল এইটো এটা এগৰাকী অসমীয়া নাগৰিক হিচাপে, সাংসদ মন্ত্ৰী বিজেপি এইখিনি বাদ দিওঁ, অসমীয়া নাগৰিক হিচাপে খুব লজ্জাবোধ কৰিছোঁ যে আৰু বেলেগ মানুহ নাপালেও পাকিস্তানৰ প্ৰেমিক এজনক আজি তাৰিখত অসম কংগ্ৰেছে সভাপতি পাতিছে। ইফালে গৌৰৱ গগৈয়ে সভাপতিৰ আসন লাভ কৰি সামাজিক মাধ্যমত সাংসদ গৌৰৱ গগৈৰ পোষ্ট। মোৰ পিতৃ মাতৃৰ পথ প্ৰদৰ্শক আৰু পৰিয়ালৰ বিশেষকৈ পত্নী আৰু সন্তানৰ সহায় অবিহনে মই এই পৰ্যায় নাপালোহেঁতেন। অসম কংগ্ৰেছ দলৰ নিষ্ঠাৱান আৰু প্ৰেৰণাদায়ক জ্যেষ্ঠ নেতাকৰ্মীসকলৰ সৈতে কাম কৰিবলৈ পোৱাটো মোৰ বাবে আশীৰ্বাদ। তেখেতসকলৰ জ্ঞান, অভিজ্ঞতা আৰু দলৰ প্ৰতি থকা সমৰ্পণে মোক বহু কথা শিকাইছে। মোৰ জ্যেষ্ঠ আৰু সহকৰ্মীসকলৰ সৈতে কাম কৰিবলৈ মই অতিকৈ আগ্ৰহী। আগন্তুক দিনত অসমবাসীৰ আশীৰ্বাদ বিচাৰিছোঁ। মোৰ বিশ্বাস যে আমি সকলোৱে মিলি আমাৰ ৰাজ্যৰ বাবে উন্নত ভৱিষ্যত গঢ়ি তুলিব পাৰিম। জয় আই অসম, জয় হিন্দ। অসম বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া কয়, অসমৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো জনতাৰ হৃদয় জিনি বিজেপি নামৰ কলা ডাৱৰ ফালি সূৰুজৰ নতুন কিৰণ ধৰালৈ নমাই আনিব পাৰিম। নতুন সেনাপতিৰ দায়িত্বই অসমৰ জনতাক পুনৰ কংগ্ৰেছমুখী কৰিব। আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এক বিজ্ঞপ্তি যোগে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক নিযুক্ত কৰা হৈছে আৰু আমাৰ কাৰ্যকৰী সভাপতিও 2জনমান নতুনকৈ নিযুক্ত কৰা হৈছে আৰু বিভিন্ন ধৰণৰ উপসমিতিও আজি নতুনকৈ নিযুক্ত কৰা হৈছে। মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এই সিদ্ধান্ত
শ্ৰীমতী সোনিয়া গান্ধী, শ্ৰী ৰাহুল গান্ধী আৰু আমাৰ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। নিৰ্বাচন আগন্তুক সময়ত আমাৰ আহি আছে আৰু এইখিনি সময়ত আমি এজন নতুন সেনাপতিৰ অধীনত সৈন্যবল হিচাপে একত্ৰিতভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়িম। আমি ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ আৰু মই আশা ৰাখিছোঁ আগন্তুক সময়ত কংগ্ৰেছ আৰু অধিক শক্তিশালী হ'ব আৰু আমি এক প্ৰত্যাহ্বান গণতন্ত্ৰ ৰক্ষাৰ বাবে, অসমৰ স্বাভিমানৰ বাবে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে যেনেধৰণে অসমীয়া ৰাইজক অপমান কৰি আছে ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হ'ম। গৌৰৱ গগৈক সভাপতি দায়িত্ব দিয়াৰ উপৰিও ৰাষ্ট্ৰীয় নেতৃত্বই বিধায়ক জাকিৰ হুছেইন সিকদাৰ, প্ৰাক্তন বিধায়িকা ৰজলীনা তিৰ্কী, বিধায়ক প্ৰদীপ চৰকাৰক কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰিছে। আনহাতে 4খন কমিটিৰ অধ্যক্ষ হিচাপে দায়িত্ব দিছে 4গৰাকী জ্যেষ্ঠ নেতাক। নিৰ্বাচনী প্ৰচাৰ কমিটিৰ অধ্যক্ষৰ দায়িত্ব ভূপেন কুমাৰ বৰাক, নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ দায়িত্বত সাংসদ প্ৰদ্যুৎ বৰদলৈ, সমন্বয়ৰক্ষী কমিটিৰ দায়িত্বত দেৱব্ৰত শইকীয়া, প্ৰচাৰ কমিটিৰ দায়িত্বত দিয়া হৈছে সাংসদ ৰকিবুল হুছেইনক। নতুন সেনাপতি সাংসদ গৌৰৱ গগৈয়ে 26ৰ নিৰ্বাচনৰ পূৰ্বে কেনেদৰে অসমত কংগ্ৰেছ দলৰ ভেটি অধিক শক্তিশালী কৰিব পাৰে সেয়াও লক্ষণীয় হ'ব। 26ত এইবাৰ হিমন্ত বনাম গৌৰৱ। নিউজ ডেস্ক, মাই নিউজ নৰ্থ ইষ্ট।